নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। যিসকলে আসাম পুলিচৰ ABN UB লগতে কামাণ্ডো বেটেলিয়নৰ নিউ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছা বা এপ্লাই প্ৰক্ৰিয়া কেতিয়াৰ পৰা চলিব যিহেতু ৱেইট কৰি আছা, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। আৰু যিহেতু তোমালোকে সকলোৱে প্ৰিপাৰেশ্যন চলাই আছা, ৰানিঙৰ ক্ষেত্ৰতে হওক বা লং জাম্পৰ ক্ষেত্ৰতে হওক বা চিন আপৰ ক্ষেত্ৰতে হওক, সকলোৱে যিহেতু প্ৰেক্টিছ কৰি আছা আৰু তোমালোকে হয়তো বহুতেই ৰিটেন এক্সামৰ প্ৰিপাৰেশ্যন চলাই আছা, তোমালোকে ভালেই কৰিছা। এতিয়া হৈছে তোমালোকৰ ভাল খবৰটো, যিহেতু যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে তোমালোক শীঘ্ৰে 2 দিনৰ ভিতৰতে তোমালোকৰ যেনেকৈ 22,000 তোমালোকৰ চাকৰিৰ বিজ্ঞাপন দিব বুলি যিহেতু উল্লেখ কৰিছে, মানে তোমালোকৰ এডভাৰটাইজমেণ্ট কপি আহিব বুলি যিহেতু উল্লেখ কৰিছে। আৰু তাৰ ভিতৰতে তোমালোকৰ আসাম পুলিচো আহিব, আসাম পুলিচৰ AB UB লগতে কামাণ্ডো বেটেলিয়নো আহিব। তাৰ কাৰণে সকলোৱে এপ্লাই কৰিব পাৰিবা, ল'ৰা হওক ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিবা। এতিয়া মেইন খবৰটো হৈছে যে যিসকলৰ তাত এতিয়ালৈকে ডকুমেণ্টছসমূহ ক্লিয়াৰ নাই, তোমালোকে ক্লিয়াৰ কৰা। যদিহে তোমালোকৰ ডকুমেণ্টছসমূহ ক্লিয়াৰ নাই, যিহেতু এপ্লাই কৰিব হ'লে তোমালোকৰ কিছুমান ডকুমেণ্টছ প্ৰয়োজন হয় আৰু তাৰ কাৰণে মই ভিডিঅ' দিয়া হৈ আছে। তোমালোকৰ কি ডকুমেণ্টছ প্ৰয়োজন হ'ব এপ্লাই কৰাৰ সময়ত সেইটো ভিডিঅ' দিয়া হৈ আছে, তোমালোকে চোৱা নাই চাব পাৰিবা, তলত দিয়া হৈ আছে ডেছক্ৰিপশ্যনত, তোমালোকে ধুনীয়াকৈ চেকআউট কৰিব পাৰিবা। আৰু যদিহে তোমালোকে ক্লিয়াৰ নাই তেতিয়াহ'লে ক্লিয়াৰ কৰা, যিহেতু এপ্লাই কৰাৰ সময়ত তোমালোকৰ প্ৰয়োজন হ'বই হ'ব, সেইকাৰণে কৈ আছোঁ। যি কি নহওক ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।